আপোনাৰ মোবাইলত প্ৰথমতে আপষ্টকৰ এপ্লিকেশ্যনটো ওপেন কৰি ল'ব। ওপেন কৰি লৈ তাতে আপুনি ট্ৰেড অপশ্যনত যাব। ট্ৰেড অপশ্যনত গৈ আপুনি যিখিনি শ্বেয়াৰ বিক্ৰী কৰিব লৈছে তাৰ পৰা সিলেক্ট কৰি লৈ আপুনি হালধীয়া সেল অপশ্যনটোত টিপি দিব। তাৰপিছত নেক্সট ৰিভিউ কৰিব। তাৰপিছত ইয়াতে এটা আপোনাক টি পিন বিচাৰিব। যদি আপুনি আগতে শ্বেয়াৰ বিক্ৰী কৰা নাই তেনেহ'লে টি পিনটো আপুনি নতুনকৈ বনাব লাগিব। মই আগতে শ্বেয়াৰ বিক্ৰী কৰিছিলোঁ, মোৰ এটা টি পিন আছিলে, মই ছেভ কৰি থৈ দিছোঁ টি পিনটো। ইয়াতে টাচ কৰাৰ পিছত এটা টি পিন মাৰিবলৈ অপশ্যন এটা দিব। এই অপশ্যনটোত আপুনি টি পিনটো ইয়াতে আপুনি ক্লিক কৰিব। তাৰপিছত ভেৰিফাইড ক্লিক কৰি দিব। ভেৰিফাইড কৰাৰ পিছত ইয়াতে এটা OTP আহিব আপোনাৰ মোবাইললৈ, আৰু এই OTPটো বহাই আকৌ এবাৰ ভেৰিফাই কৰি দিব। আপোনাৰ শ্বেয়াৰ বিক্ৰী হৈ যাব। বিক্ৰী কৰা একেবাৰে সহজ, আৰু মই ইয়াৰ পিছত আপোনাক কিনিবলৈ শিকাম। একেবাৰে ভিডিঅ'টো বহুত দীঘল হৈ যাব বুলি মই গোটেইখিনি প্ৰচেছ দেখুৱাই থকা নাই দীঘলীয়াকৈ। বিক্ৰী কৰা আৰু কিনাৰ প্ৰচেছটো দেখুৱাম, কিন্তু কিনাৰ আগতে আপুনি কোম্পানীবিলাক সিলেক্ট কৰি ল'ব আৰু চাই ল'ব যে কোনটো কোম্পানীৰ শ্বেয়াৰ আপুনি কিনিব পাৰে। গুগলত আপুনি সাৰ্চ কৰি ল'ব। মই এটা এক্সট্ৰা ভিডিঅ' এটা বনাম কেনেকৈ কি চাব লাগে এটা কোম্পানীৰ শ্বেয়াৰ কিনিবলৈ হ'লে। ইয়াতে মই সিলেক্ট কৰি ল'লোঁ কোম্পানী এটা, আৰু ইয়াতে কেইটা শ্বেয়াৰ কিনিম মই শ্বেয়াৰ ইয়াতে সিলেক্ট কৰি দিম। তাৰপিছত মই লিমিট দিছোঁ। মাৰ্কেট অৰ্ডাৰত কিনিব লাগে হিচাপমতে, কিন্তু লিমিটতো দিব পাৰি যে মোৰ এটা অনুমান আছে দামটো কমি গৈ থাকিব, সেয়ে মই অকণমান পইচা কম কৰি লিমিটটো বহুৱাই দিছোঁ। লিমিটটো বহুৱাই দিয়াৰ পিছত সেই লিমিটলৈকে যেতিয়া দামটো আহি যাব, শ্বেয়াৰ মাৰ্কেটৰ দাম সদায় উঠা নমা হৈ থাকে, সেই নামি গ'লেই মোৰ শ্বেয়াৰটো কিনা হৈ যাব। ইয়াতে মই ৰিভিউ কৰিম অৰ্ডাৰটো। শ্বেয়াৰ মই 3টা কৰি দিছোঁ। ইয়াতে 3টা কৰি মই ৰিভিউ কৰি দিম। তাৰপিছত আপুনি দেখি পাব যে মোৰ অৰ্ডাৰছত আহি গৈছে। চাওক মোৰ অৰ্ডাৰছত এইটো মোৰ কিনা শ্বেয়াৰটো, আৰু কেইটা শ্বেয়াৰ কিনিছোঁ ইয়াতে লিখা আছে, আৰু ইয়াতে মই কেইটা শ্বেয়াৰ বিক্ৰী কৰিলোঁ ইয়াতে লিখা আছে। আশা কৰোঁ আপুনি বুজি পালে এটা শ্বেয়াৰ কেনেকৈ কিনিব লাগে আৰু কেনেকৈ বিক্ৰী কৰিব লাগে। আৰু ডিমেট একাউণ্টৰ লিংক মই ডিছক্ৰিপশ্যনত দিম, আপুনি মোৰ লিংকৰ পৰা গৈ পেলাই ডিমেট একাউণ্ট খুলি ল'ব পাৰিব। আৰু ডিমেট একাউণ্ট নোহোৱাকৈ আপুনি শ্বেয়াৰ কিনা বেচা একো কৰিব নোৱাৰে। ধন্যবাদ।